হে গাইজ আপোনালোকৰ মৰমৰ চেনেল কমলান ৰোমান্টিক ব্লগ আমি যাবলৈ ওলাইছোঁ আজি বেলচৰত পূজাত তাৰমানে লাইট চাইট ডেকৰেশ্যন মানে সম্পূৰ্ণ কমপ্লিট হৈ গৈছে সকলোবোৰ দেখুৱাই আছোঁ ৰাতি তাৰমানে যেতিয়া সকলোবোৰ জ্বলাব সকলোবোৰ দেখুৱাইছোঁ লাইট চাইট কেনেকৈ জ্বলায় বা কেনেকুৱা ডেকৰেশ্যন কৰিছে সকলোবোৰ দেখুৱাই আছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এয়া দেখিছে যোনবিলাক ৰাস্তাত দিছে চাইডৰ বাকে ৰাস্তাত খোজকাঢ়িতো ইমান স্পীডত নহ'ব ন সিহঁতে গাড়ীত উঠি কিন্তু লাহে লাহে দেখুৱাই আছোঁ আপোনালোকক চাইডৰ বাকে চাইডে 5 লিটাৰ তেল মাৰি দিছোঁ গাড়ীত 10 পাক ঘূৰি লোৱা একো নহয় ভৰাই আছে কি বস্তু বা আৰু এয়া অলপমান আগত যায় কিন্তু আপোনালোকে দেখা পাব একদম বহুত একদম লাগে মানে বহুত ভাল লগা বস্তু আপোনালোকে অহা নাই এদিন আহি পেলাই চাব এবাৰ ভাল লাগিলে লাইক চাইক কৰি দিব আৰু এয়া দেখিছে মেইন অলপমান গ'লে আৰু অলপমান আগত গ'লে মেইন গেটখন পাম আৰু এইখনে হৈছে মেইন গেটখন ঘূৰি আহিলোঁ আৰু মেইন গেটখনে হৈছে এইখন চেৰি তেৰি সকলো যি আছে যদি দেখি আৰু কি বোলে ক'ৰবাত যায় বোলে একেলগে কিবা কৰি আছে কিবা ভোক লাগছি নেকি এই লাগছি বোলে পেটটো বিহি আছে ভোক লাগছি ইয়াৰ যাম অলপ পিছত যাই আছোঁ আৰু ইও বোলে পূজা চাব আহিছে দেখি আছোঁ তোক অলপ পিছত আৰু ইয়াতে এটা ভাট্ট চৰাই লাইটেৰে ডেকৰেশ্যন কৰিছে আৰু ৰাস্তাটো দেখিছে এগলা বেলুন বেয়া বস্তু ভাট্ট চৰাইটো বেয়া বস্তু নেকি নাই কি ৰকম দিছে এতিয়া যাই আছোঁ ওপৰৰ ফালে এই গেপ কৰাই আছিল এই পৰিবি আৰু তই আৰু এয়া দেখিছে আমি বৰ্তমান পূজা আহি পালোঁ পূজা মানে বেলঘৰৰ সেই পূজা আহি পেলাই ডেকৰেশ্যনবিলাক লাইটবিলাক দেখিছে কেনেকুৱা তো এয়া দেখিছে তোৰ লগতে আগত যোনখন এখন মেইন গেটখন হয় মেইন গেটখনে যাই কিনে দেখুৱাই আছোঁ বাকী ৰাস্তাতে অলপমান আগেদি যাই কিনে দেখুৱাই আছোঁ ভালদৰে আৰু এয়া দেখিছে এৰে আগৰ বছৰ এনেকৈ লাইট দিয়া নাছিল এইবাৰ কি সলনি হৈছে সকলোবোৰ দেখুৱাই আছোঁ এয়া দেখিছে আগৰ বছৰ এনেকৈ লাইট দিয়াই নাছিল যোন মেইন গেটখনত আৰু ভিতৰৰ পিনে গৈ কিনে আপোনাৰ অলপমান আগত যাই কিনে দেখুৱাই আছোঁ তাকে আৰু এয়া দেখিছে প্ৰত্যেকটা মানে যোনকেইটা যিমান হেৰি আছে গোটেইবিলাকতে লাইট দিছে কালিলৈকে দিয়া নাছিল আজি পূজা আৰম্ভ গতিকে এইটো আপোনালোকক দি দিছে বা গোটেই লাইটবিলাক টেষ্টিং কৰি আছে কোনটো কয় কি হৈছে আৰু এয়া দেখিছে এতিয়া বৰ্তমান মানুহ কমছে মানে পূজা আৰম্ভ হৈছে আৰু এয়া দেখিছে ইয়াত লগত লগাল পাই গ'লোঁ সুধিম আৰু মানে কেনে হৈছে কি হৈছে মানে ইয়াতে চলি না সদায়খানতে গম পাব ভালকৈ মোতকৈ আৰু জবাৰ আগৰ পৰা ইমান এটা জাপি আছিল জাপিটোত মানে মানুহ যোনবিলাক চেল্ফি উঠাৰ কাৰণে পূৰা একদম হেৰি হৈ গৈছে ভিৰ হৈ গৈছিল কিন্তু এইবাৰ জাপিটো দিয়া নাই সিহঁতত আৰু এয়া দেখিছে যোনটো মন্দিৰৰ পিছফালে গছ চছ সকলো চাৰিওফালে লাইটবিলাক দিছে আৰু মানে সকলোৱে মানে চব যিমান কিজি আছে সকলোৱে দিছে আৰু যোনখন মেইন মণ্ডপ বা মেইন যোনটো মণ্ডপ বা মহ বলি দিয়া হয় সেইখিনি সিহঁতক দেখুৱাই আছোঁ তেনেকুৱা আৰু ইয়াত দেখিছে মেইন মন্দিৰটোৰ ওপৰলৈকে লাইটবিলাক দিয়া হৈছে আৰু এইটোৱে হৈছে মেইন মন্দিৰ আৰু যোনটো মেইন মণ্ডপটো আছে মহ চহ বলি দিয়ে সেইখিনি সিহঁতক দেখুৱাইছোঁ মহ বলি দিয়াৰ আগতে আপোনালোকক দেখুৱাই আছোঁ মহবিলাক ক'ত ৰখা হয় মানে মহ বলি দিয়াৰ আগত আপোনালোকক দেখুৱাইছোঁ য'তে মহবিলাক ৰখা হয় মহবিলাক ক'ত ৰাখে সেইটো দেখুৱাই আছোঁ আৰু এয়া দেখিছে যোনটো শিৱৰ মূৰ্তি এটা আছে মূৰ্তিটোত কেনেকৈ লাগিছে বা ওপৰত টিং চিং সকলোবোৰ দিছে মহ বলি দিয়া যোনখিনিত মহবিলাক ৰখা হয় অলপ আগতে ইয়াতে মহবিলাক ৰখা হয় আৰু যোনটো শিৱৰ মূৰ্তিটো ভালকৈ দেখুৱাই আছোঁ আপোনালোকক জুম কৰি কিনে এয়া চাওক মোৰ পিছপিনে আছে শিৱৰ যোনটো মূৰ্তিটো ওপৰত টিং চিং দিছে আগতে টিংবিলাক নাছিল আৰু এতিয়া টিং চিং দিছে পূজাৰ কাৰণে
মাজতে এক লাগাল পালোঁ, লাগাল পাই কিন্তু ফটকৈ ক'ত নহ'ল সিহে জানে। তাৰপিছত এতিয়া লাগাল পালোঁ, কিবা কাৰণে ক'ব অলপ কেনা দিছে পৰিস্থিতি? পৰিস্থিতি বহুত ভালে, বিশেষ চলি আছে ঠিক ঠাককৈ আৰু আগতকৈ বহুত ভাল হৈছে। আপোনালোকে দেখাওক, চাই ভাল পাব গোটেইখিনি। আৰু মাজতে যে নহয় আছিলে ক'ত আপি চাবা গৈছিলে কৈছোঁ? নাই গৈছিলোঁ ক'ৰবাত ফুলন্তি ইমান দেখা পালোঁ, যাই কিনে চালোঁ যে কেদাৰনাথে দুৰ্ঘটনা নহয়, ইমান মালিনী নহয়। যি কি নহওক বাৰু, মাজতে ফটকৈ নহয় হৈছে, হৈ কিন্তু আপি চাবা গৈছে নে কি চাবা গৈছে নাজানো। আৰু আপোনালোকে যে কৈছিলোঁ যোনটো মেইন মণ্ডপটো মহ চহ বলি দিয়া হয়, আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চলিকেইটাৰ বল খেলিব দিছে দেখুৱাইছে মাজত। বেক কেমেৰা কৰি কিন্তু দেখুৱাই আছোঁ ভালদৰে। যে মোৰ পিছফালে মই যোনখন মেইন গেটখন আছে, গেটখনৰ ভিতৰত সোমাই আছোঁ। আৰু মোৰ পিছফালে ইয়াতে মেইন যিটো পৰিৱেশটো হয়, মেইন যিটো মহ বলি দিয়া হয় পিছফালে দিয়া হয়। আৰু মেইন ওচৰত যাই কিন্তু মেইন মণ্ডপটো দেখুৱাই আছোঁ মোবাইলত। আৰু এয়া দেখিছে যোনটো মেইন মহ বলি দিয়া হয়, সেইটো ডেক'ৰেশ্যনটো আগতে এনেকুৱা নাছিল বাৰু, কিন্তু এতিয়া বহুত চেঞ্জ কৰিছে। যোনটো মেইন যিটো মন্দিৰটো আছে বা সেইটোতো ৰং চং কৰি কিন্তু আগতে ঢালাই ওপৰতটো হেৰি নাছিল, এতিয়া মেইন ইয়াত এইখিনি মাজমানতে মহটো বলি দিয়া হয়। এইটোৱে হৈছে মেইন মণ্ডপটো। ই আৰু নহয় যি এক আৰু বিচৰি যাব লাগিব। হয় দেখি তাৰমানে মানুহ নাই, নহ'লে কি 4 পাকত 5 পাক যিমান পায় সিমান ঘূৰি আছে একদম। লাইটবিলাকতো দেখুৱালে, ডেক'ৰেশ্যনবিলাক। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত ভাল লগা কৰিছে, আপোনালোকে অহা নাই এদিন আহি পেলাই চাব এবাৰ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক চাইক কৰি দিব।